জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত অহা 8, 9 আৰু 10 মে' তাৰিখে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ ৫৫তম জোনাই ৰঙালী বিহু সন্মিলনী উদযাপন কৰা হ'ব। আৰু সেই উদ্দেশ্যে আমি যিখিনি প্ৰস্তুতি কৰিবলগীয়া আছে সেইখিনি আমাৰ প্ৰস্তুতি তুংগত চলিছে। আৰু জোনাইবাসী ৰাইজক আমি জনাবলৈ বিচাৰোঁ যে অহা 8, 9 আৰু 10 মে' তাৰিখে বিভিন্ন ধৰণৰ সদৌ অসম ভিত্তিত কাৰ্যসূচী আমাৰ অনুষ্ঠিত হ'ব। অহা 8 মে' তাৰিখে সদৌ অসম ভিত্তিত সৰু বিহুৱতী, মাজু বিহুৱতী আৰু জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব পুৱা 11:30 বজাত। আৰু সন্ধিয়া মিচিং সমাজৰ জনপ্ৰিয় কণ্ঠশিল্পী নিচা অমা আৰু নৱকিশোৰে সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব। ঠিক তেনেদৰেই 9 মে' তাৰিখে সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সেই কুইজ প্ৰতিযোগিতাৰ পৰিচালক হিচাপে উপস্থিত থাকিব গুৱাহাটীৰ কৈলাশ কুটুম ডাঙৰীয়া। আৰু ঠিক সেইদৰে অহা 9 মে' তাৰিখে অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত বৰ বিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতা, য'ত আমি হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে 50,000 টকা আমি ধাৰ্য কৰিছোঁ আৰু দ্বিতীয় পুৰস্কাৰ 25,000 টকা। আৰু বৰ বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 30,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 20,000 টকা। ঠিক তেনেদৰে আমাৰ 10 মে' তাৰিখেও বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি যি আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। 10 মে' তাৰিখে আপোনাৰ পুৱাই থাকিব আমাৰ সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা, য'ত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিম, অভিনেত্ৰী ৰিচা চেত্ৰী আৰু জোনাইৰ গৌৰৱ তথা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কিৰণ টায়েং ডাঙৰীয়া। আৰু আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব প্ৰায় 6 বজাৰ লগে লগে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব, য'ত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া, TMPKৰ সভাপতি তিলক দলে ডাঙৰীয়া আৰু সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱাল ডাঙৰীয়াকে প্ৰমুখ কৰি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ বিত্ত সম্পাদক জ্ঞান শৰ্মা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নুমল চেত্ৰীকে প্ৰমুখ কৰি বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনৰ শীৰ্ষ নেতৃবৃন্দ আমাৰ মুকলি সভাত উপস্থিত থাকিব। আৰু আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই পোনপ্ৰথমবাৰৰ বাবে এই ৰূপালী জয়ন্তী বৰ্ষটিতে আমি আমাৰ যি মিচিং সমাজৰ কাৰণে সাংস্কৃতিকভাৱেই হওক বা শৈক্ষিক দিশতে হওক বা মিচিং সমাজৰ গুৰি ধৰোঁতা হিচাপে সকলোৱে জনাজাত ঐৰামবৰী সোঁৱৰণী আমি এটি বঁটা প্ৰদান কৰিবলৈ মনস্থ কৰিছোঁ। আৰু দিৰবীবাবু ঐৰামবৰী লোকশিল্পী বঁটাটি এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ নিবাসী তথা লোকশিল্পী গৱেষক অনাতাঁৰ শিল্পী ডক্টৰ পবিত্ৰ কুমাৰ পেগু ডাঙৰীয়াক এই বঁটাটি পোনপ্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ'ব। আৰু আপোনালোক সকলোৱে জ্ঞাত যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই এষাৰ কথা কৈছিল, ৰাজনীতিয়ে সমাজ ভাঙে আৰু সংস্কৃতিয়ে সমাজ গঢ়ে। ঠিক সেই উদ্দেশ্য আগত ৰাখি আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই যিহেতু জোনাইত বিভিন্ন ধৰণৰ জাতি জনজাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ইয়াত লোকসকলে সমন্বয় আৰু ভাতৃত্ববোধেৰে বসবাস কৰি আহিছে। আৰু আমাৰ যি নিজৰ কৃষ্টি সংস্কৃতি আৰু ঐতিহ্য পৰম্পৰাক ধৰি ৰখাৰ প্ৰয়াস আগত ৰাখি আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই 3দিনীয়া কাৰ্যসূচীৰে এই ৰূপালী জয়ন্তী বৰ্ষটি আমি অনুষ্ঠিত কৰিবলৈ প্ৰস্তুত হৈছোঁ। আৰু 10 মে' তাৰিখে শেষৰটো অনুষ্ঠান অৰ্থাৎ যি আমাৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই। গতিকে এই 3 দিনৰ কাৰ্যসূচীত আমি সদৌ জোনাইবাসী ৰাইজৰ সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। আৰু এই 3দিনীয়া কাৰ্যসূচীত আপোনালোক সকলোৰে সক্ৰিয় সহায় সহযোগিতা আৰু অংশগ্ৰহণ আমি একান্তই কামনা কৰিছোঁ। ধন্যবাদ।